সকলোকে দীপাৱলীৰ শুভেচ্ছা যাচিছো বহুত আৰু আমিনো দীপাৱলী কেনেকৈ পালন কৰিছো আহকচোন চাওঁ। প্ৰথমতে এইয়া চাওক তুলসী তলত চাকি দিছো 13 গছ চাকি এনেকৈ মই দিলো চাওকচোন কেনেকুৱা লাগিছে বাৰু। আৰু মই মানে বাহিৰত ৰংগোলী বনাইছো সেই ৰংগোলীৰ কাৰণে এয়া দিয়াবোৰ চাওক চাকিবোৰ ডিজাইনিং চাকি ৰেডি কৰি আছো। এইখিনি মই জ্বলাই লম ফাৰ্ষ্টলি তাৰপিছত মই বাহিৰত এটা এটাকে দি দিম। চাওক দিয়াখিনি এয়া চাওক মই জ্বলাই লওঁ এতিয়া তাৰপিছত মই বাহিৰত দি দিম। চাই দেখিব আপোনালোকে এটা ৰংগোলী মই বনাইছো বাৰান্দাতে এইটো চাওক আৰু এয়া দিয়া খুব ধুনীয়া এইখিনি মই ৰাউন্ড সাৰ্কেল কৰি এনেকে মই কৰি দিছো চাওক এইখিনি এটা ৰংগোলী এইটো বাৰান্দাত আৰু এইখিনি মোৰ বাৰান্দাৰ গাৰ্ডেন হয় এনেকে টাব দিছো এফালে ফুলকে দেখাই দিয়া গোটেইখিনি বাৰান্দাৰ এইখিনি দেখাই দিয়া। সাৰ্কেল কৰি বেছি ভালকে নাজানো কিন্তু বনাইছো আৰু ইফালে চাকি দিছো এইটো অলপ ডিজাইনিং চাকি 3 গছ দিছো ইফালে মোৰ ৰংগোলী এইটো ডিজাইনিং চাকি হয় এই 3 গছৰ ডিজাইনিং বেলেগ বেলেগ ডিজাইনৰ হয় আৰু এইটো মোৰ মৰম লগা কৰ্নাৰ লাইট আৰু এনেকে লাইন বাই লাইন মই চাকি দিছো চাওক আৰু ওচৰতে নহয় ট্ৰেইন ষ্টেচন আছে ট্ৰেইনৰ মাত শুনিয়ে থাকিব আপোনালোকে চাওক এয়া চাকি দিছো লাইন বাই লাইন তুলসী তলতো দিছো আৰু কাষতে এই ৰংগোলীটো চাওক ভালকে নাজানো কিন্তু বনাইছো আৰু ভাল লাগে বনাই ট্ৰাই কৰি থাকিব লাগে নাজানিলে হয় নে। এতিয়া আমি বম ফুটাম চাব এয়া লগাই দিলে নালাগিলে ফাৰ্ষ্ট টাইম মইতো পলাম এতিয়া চাওক ফুলকাৰী লগাইছো হেপী দিৱালী মই নহয় বহুত ভাল পাওঁ এনেকৈ ফুলজৰি লগাই সৰুতে বহুত লগাই আছিলোঁ এইটো সৰু আনি দিছে এইবাৰ শেষেই হ'ব সোনকালে শেষ হৈ গ'ল এতিয়া আহক ভিতৰলৈ মই গামোচাৰে কেনেকৈ ৰুমটো সজাইছোঁ চাওঁ এইভাবে মই এনেকে গামোচা পাৰি দিছো এয়া চেয়াৰ দুখনত আৰু এই সোফাত এনেকে দিছো ইফালেও দিছো চাওক আৰু এই সেন্টাৰ টেবুলখনত দুটো ৰাউন্ড কে মেৰিয়াই দিছো আৰু এয়া চাওক এইটো মই এনেকে থৈছো আৰু এইটো এটা হৈছে মানি প্লান্ট এই মানি প্লান্টটো মই এনেকে থৈছো ইয়াত এইভাবে মই থৈছো আৰু এইফালে এনেকে থৈছো আৰু এইফালেও এনেকে থৈছো চাওক গামোচাৰে এইভাবে সজাব পাৰি আচলতে আৰু মই মানে ভিতৰতে এনেকে ৰংগোলী কৰিছো সৰুকে চাওক এনেকে সৰুকে আৰু এটো 7টা মুখৰ চাকি হয় এয়া চাওক এইভাবে মই সজাইছো আৰু এটো মেজিক বল পানী দিলে অলপ বেছি ফুলি যায় এয়া চাওক
আৰু ইফালে মই গণেশৰ মূৰ্তি থৈছোঁ দিৱালীৰ কাৰণে এনেকে মানে গামোচাৰে সজাইছোঁ আৰু বিশেষ দেখুৱাবলৈকে সঁচাকৈ একো নাইকিয়া মই মানে যেনেকৈ সজাইছোঁ সেই দেখাবলৈ এনেই মন গ'ল আৰু ফ্ৰণ্ট ৰুমটো খালি বাছ ইমানেই বাকী সৰু সুৰাকৈ এনেকৈ কৰি থওঁ আৰু মই এয়া গোটেই ৰুমটো দেখুৱাই দিয়া এনেকৈ ওপৰৰ পৰা আমাৰ সৰু ৰুম কোৱাৰ্টাৰত থাকোঁ নিজৰ ঘৰ নহয় এনেকে সৰু ৰুমতে মানে যেনেকে পাৰিছোঁ সজাই থৈছোঁ আৰু সজাই কৰি বিৰাট ভালেই পাওঁ মই এয়া চাওক মই প্ৰথমৰ পৰা আকৌ এবাৰ দেখুৱাই দিছোঁ এয়া আৰু এইফালে মই কৰ্ণাৰ লাইট ৰাখিছোঁ আৰু সাইডতে মই লাফিং বুদ্ধ ৰাখিছোঁ চাওক সেয়া দেখা পাইছেনে আৰু এইফালে মই ৱাল ডেকৰ কৰিছোঁ আৰু এইটো শৰাই চাওক এটা ডাঙৰ শৰাই এইফালে এটা ৰাখিছোঁ আৰু সাইডত এটা ফ্লাৱাৰ বেজ হয় এইটো ময়ূৰ পাংক এটা ৰাখিছোঁ ময়ূৰ পাংক আছে আৰু দুটা ফুলৰ হেৰি আছে আৰু এইফালে ফ্লাৱাৰ বেজ এইটো আৰু এইফালে এইখন সোফাখন আকৌ এবাৰ ভালকৈ দেখুৱাই দিছোঁ এয়া চাওক এইভাৱে সজাইছোঁ মই আৰু এইফালে আৰু এখন শৰাই ৰাখিছোঁ এয়া চাওক শৰাইখন আৰু তাৰ সাইডত ফুলদানি ষ্টেণ্ডাৰ আৰু এইফালে শৰাই বটা এইবোৰ থৈছোঁ আৰু এইফালে ফুল দুফালে এইফালে আমাৰ ফটো এইফালে তেওঁলোকৰ কিবা গ্ৰুপৰ ফটো আৰু এইটো মই বনোৱা এই দুটা সিমেন্টৰ হয় বনাই মই কালাৰ কৰি থৈছোঁ আৰু এইয়াই আৰু এইটো চাওক দেখাবলগীয়া একো নাই তথাপিও দেখাইছোঁ এইটো মোৰ বাৰ্থডে গিফ্ট দিছিলে আৰু এইটো মই ছিকিম যাওঁতে আনিছিলোঁ এইটো আৰু এইকেইটা চাওকচোন ভাল লাগিছেনে বাৰু এইকেইটা আচলতে মই যেতিয়া যোৰহাটত আছিলোঁ তেতিয়া আমাৰ লেডিজ ক্লাবৰ ইয়াৰলি গিফ্ট পোৱা যায় এইকেইটা তেতিয়া পাইছিলোঁ ইয়াৰলি গিফ্টৰ হয় আৰু এই বটাখনৰ ওপৰত মই এই তাজমহলটো থৈছোঁ এইটো আমি যেতিয়া আগ্ৰা গৈছিলোঁ তেতিয়া আনিছিলোঁ এটা চিন আনো আৰু য'তে যাওঁ এয়া আৰু এইকেইটা শংখ এই শংখকেইটা মই যেতিয়া চেন্নাই গৈছিলোঁ তেতিয়া আনিছিলোঁ বাছ ইমানেই আৰু এয়াই আৰু সেয়া চাওক ওপৰত আমাৰ নাম লিখা আছে যোৰহাটৰ কিবা এখন মেলা আছিলে তাত আমি বনাইছিলোঁ সেনেকৈ আপোনালোকেও বনাই ল'ব পাৰে এনেকৈ আৰু এই দুটা ময়ূৰ আৰু এইফালে এই দুখন ৱাল ডেকৰে হয় আৰু এই ফ্ৰণ্টত আমি গণেশৰ ফটো এখন থৈছোঁ আৰু সিমানেই আৰু ৰুমটো ইমানেই কেনেকুৱা পালে নাজানো বিশেষ দেখুৱাবলগীয়া একো নাই এবাৰ আহিছোঁ বাহিৰতে চাওক বাহিৰৰ পৰিৱেশটো অকণমান দেখুৱাইছোঁ চাওকচোন আমি এনেকৈ চিম্পলি লাইট ডেকৰ কৰিছোঁ চাওক আমাৰ ওচৰতে পূজা হৈ আছে কালী মন্দিৰ আছে তাতে পূজা হৈ আছে আৰু মই আপোনাক বাহিৰত বনোৱা ৰংগলীটো অকণমান আকৌ এবাৰ দেখুৱাই দিছোঁ চাওক দূৰৰ পৰা দেখুৱাই দিছোঁ কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাব আকৌ এয়া গাৰ্ডেন হয় তাৰ মাজতে বনাইছোঁ ৰংগলী প্ৰথমৰ পৰা মই দেখুৱাই দিছোঁ চাওক লাইট আৰু চাকিখিনি এইখিনি চাকি তুলসী তলৰ আৰু এইখিনি লাইট বেছি নাই লগোৱা বাৰু এইখিনি ৰাইজে বম ফুটাই আছে এয়া আমাৰ গাৰ্ডেন ফুল লগোৱা নাই বাৰু কেইদিনমান পাছত লগাম ওচৰতে মন্দিৰ আছে তাতে পূজা হৈ আছে কালী পূজা এয়া চাওক এয়া আমাৰ ডেকৰেশ্যন
পাওঁ মোৰ ৰংগলীটো এইটো আৰু বাৰান্দাৰ ৰংগলীটো দেখাইছোঁ মই এনেকৈ ফ্ৰণ্ট কেমেৰাৰ পৰা সেয়া চাওক এয়া গুড়িয়া আমাৰ গুড়িয়া হয় তাই এয়াই আমাৰ লাইট ডেকোৰেশ্যন ইমানে খুব বেছি এটা নাইকিয়া ময়ো ইমানতে দিৱালী ব্লগটো সামৰণি মাৰিছোঁ আৰু শেষত লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা পালে ধন্যবাদ